নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা শ্ৰদ্ধাৰ অভিভাৱকসকল আপোনালোকে জানেই বৰ্তমান অসমৰ বান পৰিস্থিতিয়ে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কিমান লোকচান কৰিছে বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰতে মনটোৱে বাৰুকৈ ব্যথিত কৰিছে কিন্তু প্ৰকৃতিৰ এই ক্ৰোধৰ ওচৰত আমি হাৰ নামানো শিক্ষা প্ৰতিটো পৰিস্থিতিতে জ্বলি থাকিবই লাগিব সেয়েহে আজিৰে পৰা এই পেজটোৰ জৰিয়তে মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰতিটো অধ্যায়ৰ গুৰুত্বপূৰ্ণ নোটছ তথা শ্ৰেণী নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সমস্যাসমূহৰ সমাধান আগবঢ়াবলৈ প্ৰয়াস কৰিম মই কোনো বিশেষজ্ঞ নহয় যদিও সকলোখিনি নিজৰ সাধ্যানুসাৰে আগবঢ়াবলৈ যত্ন কৰিম যিবিলাক অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ হাতত বৰ্তমান কিতাপ নাই বা পঢ়াত অসুবিধা হৈ আছে তেওঁলোকে এই পেজৰ ভিডিঅ' আৰু নোটসমূহৰ জৰিয়তে ঘৰতে বহি নিজৰ প্ৰস্তুতি অব্যাহত ৰাখিব পাৰিব যিকোনো সমস্যাত মোক মেছেজ কৰিব পাৰিব মই যথাসম্ভৱ সহায় কৰিবলৈ যত্ন কৰিম আশা কৰো মোৰ এই সৰু পদক্ষেপে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আৰু সমগ্ৰ অভিভাৱক সমাজক কিছু পৰিমাণে হলেও সকাহ দিব আহক আমি সকলোৱে মিলি এই দুৰ্যোগৰ দিনবোৰ পাৰ কৰি আকৌ শিক্ষামুখী হওঁ ধন্যবাদ